প্ৰথমতে মই আজি গংগাৰ দফলং আমাৰ নিবাসী এই অঞ্চলৰে আমাৰ বিশেষকৈ ৰাজবংশী সম্প্ৰদায়ৰ ভাই বন্ধুসকলৰ যিটো বহু পুৰণা আমাৰ এই হৰি মন্দিৰ আছিলে, সেই হৰি মন্দিৰখন নতুনকৈ নিৰ্মাণ কৰিবৰ কাৰণে যিটো আজি এটা মন্দিৰৰ আমাৰ আধাৰশিলা স্থাপন কৰিবৰ কাৰণে কাৰ্যসূচী লৈছে। এই কাৰ্যসূচীখন লৈ পেলাই কামখিনি আৰম্ভ কৰিবৰ কাৰণে মোক যিহেতু নিমন্ত্ৰণ কৰি আনিলে, ইয়াৰ কাৰণে মই মন্দিৰ কমিটিৰ আমাৰ প্ৰতিজন যিসকল ব্যক্তি আছে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই গংগাৰ দফলং অঞ্চলৰ ৰাইজক মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই অঞ্চলৰ ৰাইজে তেওঁলোকৰ নিজৰ চেষ্টাত এটা হৰি মন্দিৰ বহু বছৰ আগতে বনাই লৈছিলে, আৰু তেখেতসকলে জনোৱা মতে এই মন্দিৰখনৰ অৱস্থা যথেষ্ট শোচনীয় অৱস্থাত আছে। বাৰিষা বতৰত ছাদৰ পৰা পানী ওলায়, পানী পৰি থাকে, আৰু আমাৰ ইয়াত পূজা পাঠ কৰাটো যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। ৰাইজে লগ ধৰি পেলাই মন্দিৰ কমিটিৰ মানুহবিলাকে নিবেদন কৰিলে যে ইয়াত নতুনকৈ এটা মন্দিৰ স্থাপন কৰিব লাগে, মন্দিৰ নিৰ্মাণ কৰিব লাগে। আৰু তেওঁলোকৰ এই নিবেদনৰ প্ৰতি সঁহাৰি জনাই অসম চৰকাৰে যিহেতু আসাম দৰ্শন নামৰ এটা আঁচনি MLA বিলাকৰ থ্ৰুৱেদি ৰূপায়ণ কৰে, সেই আসাম দৰ্শন আঁচনিৰ পৰাই মই আমাৰ গংগাৰ দফলং গাঁৱৰ ৰাইজৰ এই হৰি মন্দিৰখন নতুনকৈ নিৰ্মাণ কৰিবৰ কাৰণে আঁচনিটো দিয়া হ'ল। আৰু এই আঁচনিখন ৰূপায়ণ কৰিবৰ কাৰণে আজি তেওঁলোকে যিখিনি পইচা পাইছে সেইখিনি পইচা দি মন্দিৰটো নতুনকৈ বনাবৰ কাৰণে শুভাৰম্ভ কৰিছে। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে ভগৱানৰ নামত ঈশ্বৰক সেৱা কৰিবৰ কাৰণে, প্ৰাৰ্থনা জনাবৰ কাৰণে, ভাল এটা মন্দিৰ স্থাপন কৰিবৰ কাৰণে যে যোজনা চলাইছে, সেইটো খুব এটা ভাল পদক্ষেপ। আৰু তেওঁলোকৰ প্ৰতিটো পদক্ষেপৰ প্ৰতি সঁহাৰি জনাবৰ কাৰণে, সহায় আগবঢ়াবৰ কাৰণে ময়ো স্থানীয় প্ৰতিনিধি হিচাপে একেলগে আগবাঢ়ি কাম কৰি যাম। তেওঁলোকৰ মন্দিৰ নিৰ্মাণৰ প্ৰতি ময়ো নজৰ ৰাখিম, আৰু তেখেতসকলৰ মন্দিৰটো যাতে পূৰ্ণাংগভাৱে ৰূপ পায়, ইয়াৰ কাৰণে মোৰ ফালৰ পৰা যিখিনি ভৱিষ্যতত আকৌ সহায় সহযোগিতা আগবঢ়াব লাগে মই সেইখিনি সহায় সহযোগিতা আগবঢ়াই থাকিম। আৰু আশা ৰাখিছোঁ মন্দিৰ কমিটিৰ মানুহবিলাকে যিহেতু খুব তেখেতসকলে সদিচ্ছাৰে আৰু সত্য নিষ্ঠা মনোভাৱেৰে মন্দিৰখন নিৰ্মাণ কৰিবৰ কাৰণে চবেই আগভাগ লৈছে। তেওঁলোকৰ চবৰে সহায় সহযোগিতা, দান বৰঙণি, বিভিন্ন ধৰণৰ তেওঁলোকৰ প্ৰচেষ্টাত এই মন্দিৰটো পূৰ্ণাংগভাৱে ৰূপ পাবলৈ সক্ষম হ'ব, মই সেইখিনি আশা ৰাখিছোঁ। আৰু এই অঞ্চলৰ ৰাইজে এই মন্দিৰৰ পৰা নিজৰ ধৰ্মটো ৰক্ষা কৰিবৰ কাৰণে, পালন কৰিবৰ কাৰণে সদায় তেওঁলোকে সুবিধাখিনি পাব। আৰু ঈশ্বৰৰ এই অঞ্চলৰ ৰাইজক নিশ্চয় ৰক্ষণাবেক্ষণ, তেখেতসকলক নিশ্চয় আশীৰ্বাদ, তেখেতসকলৰ মনৰ যিবিলাক আশা আকাংক্ষা পূৰণ কৰিব। আৰু এই অঞ্চলৰ ৰাইজক সুখ শান্তিৰে জীয়াই থাকিবৰ কাৰণে ঈশ্বৰৰ কৃপা, ঈশ্বৰৰ আশীৰ্বাদ সদায় থাকিব বুলি মোৰ এটা দৃঢ় বিশ্বাস। আপোনাৰ সমষ্টিত এই বছৰত আসাম দৰ্শন আঁচনি চেংচনটো কিমানটা নিৰ্মাণ কৰিলে আপুনি ছাৰ? ক'বলৈ গ'লে মই এই বছৰত 25টামান আসাম দৰ্শনৰ আঁচনিৰ অধীনত মন্দিৰ বনাবৰ কাৰণে চেংচন লাভ কৰিছোঁ। আপোনালোকৰ এই অঞ্চলতে, গংগাৰ দফলং অঞ্চলতে আমাৰ এই হৰি মন্দিৰৰ লগতে আমাৰ এই গংগাৰ দফলং বড়োবিলাকৰ যিটো বস্তি আছে তাতো গাৰ্জাচালি এটা দিয়া হ'ল, গাৰ্জাচালি বনাবৰ কাৰণে আসাম দৰ্শনৰ আঁচনি। তাৰপিছত আমাৰ ৰামপুৰ বিলৰ ওচৰতে থকা দুৰ্গা মন্দিৰ আছে, কালী মন্দিৰ আছে, সেই কালী মন্দিৰতো মই আসাম দৰ্শনৰ আঁচনি দিছোঁ। চেৰপাংগুৰি বজাৰত থকা আমাৰ বাথৌ মন্দিৰতো মই ইতিমধ্যে তাতে প্ৰায় 2বাৰেই দিলোঁ, 2বাৰ ইতিমধ্যে হৈয়ে গ'ল। গতিকে এই ধৰণৰ বহুকেইটা জেগাত মন্দিৰ, দুৰ্গা মন্দিৰ, কালী মন্দিৰ, বাথৌ মন্দিৰ, ব্ৰহ্ম মন্দিৰ এইবিলাক বনাবৰ কাৰণে আঁচনিখিনি দিয়া হৈছে। আৰু এই বছৰতো ভালেখিনি মই চেংচন আকৌ পাইছোঁ। সেইখিনি চেংচনৰ আধাৰশিলাৰ কাম এতিয়ালৈকে হোৱা নাই। তেওঁলোকে পইচা যেতিয়া পাব কমিটিবিলাকে তেতিয়া নিশ্চয় আৰম্ভ কৰিব। আৰু ভৱিষ্যতেও যেতিয়া পাম তেতিয়া আকৌ এই ধৰণৰ মন্দিৰবিলাক বনাই থাকিবৰ কাৰণে সুবিধা নিশ্চয় পাম। ইয়াৰ কাৰণে অসম চৰকাৰৰ পৰা
তেওঁলোকৰ মানে সহায় সহযোগিতা লাগিব, তেওঁলোকৰ মৰম লাগিব, তেখেতসকলৰ মানে আশীৰ্বাদ লাগিব সমষ্টিখনৰ মন্দিৰবিলাক ঠিক কৰিবৰ কাৰণে। থেংক ইউ ছাৰ।